গুড মৰ্ণিং। খিৰিকীখন খুলি দেখিলোঁ বাহিৰত বৰষুণ দি আছে আৰু মনটো যে বহুত বেছি ভাল লাগি গ'ল, কাৰণ ইমান দিনৰ মূৰত বৰষুণ দিছে ন এই গৰমত। এতিয়া ভাবিলোঁ বতৰটো মজা উঠাব লাগিব, গতিকে ব্ৰেকফাষ্টত কি খোৱা যায়। মনত পৰিল আগদিনাখন ৰাতি আলু ভাজি আৰু শুকান ৰুটি খাইছিলোঁ। আলু ভাজিখন বনাইছিলে হাজবেণ্ডে আৰু তেওঁ বনালে আলু ভাজিখন সঁচাই বেছি টেষ্টি হয় দেই। সেইকাৰণে বোলে আগতে হোষ্টেলত লগৰবিলাকে ভাত দালি আলু ভাজি নামেৰে তেওঁক জকাইছিলে, কাৰণ বহুতে বেছি সোৱাদ হয় তেওঁৰ আলু ভাজিখন, লগতে দালিখনো। আৰু এতিয়া লগতে একাপ বনাই ল'লোঁ, লগতে মই থালিখন সজাই ল'লোঁ মোৰ কাৰণে। এতিয়া মনত পৰিছে মোৰ আগৰ কথাৰে, আগতে চৰ্দি জ্বৰ হ'লে মায়ে এনেকৈ বনাই দিছিলে আলু ভাজিখন খাবলৈ, ৰুটিখন খাবলৈ যে কিমান বেছি টেষ্টি হয় মাৰ হাতৰ। এতিয়া মনত পৰি গৈছে আৰু। এয়া লগত লৈছিলোঁ ভোট জলকীয়া, কিমান যে ভাল লাগিল নহয়। লগত গান চান আপোনালোকে এনেকুৱা ব্ৰেকফাষ্ট কৰিলে শুনিব পাৰে। মই পিছে এখন কিতাপ উলিয়াই ল'লোঁ আৰু বতৰৰ মজা লৈ ব্ৰেকফাষ্টটো কৰিলোঁ। আজিলৈ বাই বাই।